Hello, what's up guys? Mata মানে কি ভিডিও চাই আছো এটা আমাৰ কলেজতে আছে এটা ইউটিউবাৰ তাৰে ভিডিও চাই আছো চাও বনাও तो मैं कल जा रहा हूँ बदर গুড ডে বিস্কুট গুড ডে মানে আজি ভাল দিন হ'ব গুড ডে বিস্কুট না এই মাত্ৰ জাষ্ট টোপনিৰ পৰা উঠিলোঁ আৰু আজি হ'ল 10 অক্টোবৰ তাৰমানে কি মই এতিয়া আছোঁ ওদালগুৰিত তাৰপিছত আজি যাব লাগে ওদালগুৰিত মানে পলিটেকনিক কলেজত তো ইয়াতে এডমিশ্যন লৈছোঁ না তো আজি ফাৰ্ষ্ট ক্লাছ নে কি হ'ব একো নাজানো তাৰপিছত আজি যাব কৈছে 10টা বজাত তো যোৱাকালি ৰাতি মই অকলে থাকিব মানে বেয়া লাগিছিল আকৌ তাৰপিছত মোৰ লগৰ এটা আছে লগত ৰুমত শুই আছে তাক মাতিছিলোঁ ৰুমত মোৰ ৰুমত আহি শুই আছে অকলে বেয়া লাগিছিল না তাৰ কাৰণে सो है गाइस गुड मॉर्निंग गाइस वेलकम बैक एनएस दुबई यूट्यूब चैनल में आप सभी को स्वागत करता हूँ मैं आपका ब्रो NSD मैं इधर मैंने बहुत एक्साइटेड कॉलेजत जाबर कारण एक्साइटेडो आसो बहुत एक्साइटेड हो आसो তাৰপিছত আকৌ ভয়ো লাগি আছে অলপ নাৰ্ভাছ হৈ আছো তাৰপিছত মোৰ ৰুমত এটা লগত হৈ আছে প্ৰণৱ শইকীয়া নামৰ লখিমপুৰৰ ল'ৰা হয় দেখাই আছোঁ আপোনালোকক মই এতিয়া শুই আছে পুৰা বিন্দাছ মানে মোক কালি ক'লে বেয়া লাগিছিলে ৰুমত থাকিব তো তাৰ কাৰণে ইয়াক মই ফোন কৰি মাতিলোঁ তাৰপিছত ই এতিয়া একদম ৰুমত শুই আছে বঢ়িয়াকৈ আৰু এতিয়া 5:30 হ'ল 8টামান বজাত ইয়াৰ পৰা দুটাই ওলাই যাম কলেজত আৰু আজিৰ বতৰটো একদম পুৰা একদম বৰষুণ দি আছে ৰাতিপুৱাৰ পৰা একদম পুৰা বৰষুণ কি ক'ম আৰু উপায় নাই যাব লাগিব যেনে তেনে এতিয়া টাইম 6টামান বাজিল কি কৰোঁ চাওঁ বৰষুণ নৰখিলে আকৌ কিবা এটা ব্যৱস্থা কৰিব লাগিব আৰু যদি ৰখে যাব পাৰিম তেতিয়াহ'লে বঢ়িয়াকৈ কি কৰোঁ এতিয়া ভাবি আছোঁ চাওঁ কি হয় এতিয়া আজিৰ বতৰটো তাৰমানে একদমেই বহুতেই বেয়া একদম আজি ফাৰ্ষ্ট কলেজ তাৰপিছত বহুত এক্সাইটেড হৈ আছোঁ তাৰপিছত নাৰ্ভাছো হৈ আছোঁ যাবৰ কাৰণে কেনেকুৱা লাগিব তাৰপিছত আৰু ইফালে একদম বৰষুণ দিছে ইফালে চাব পাৰে পুৰা বৰষুণে চলি আছে ৰাতিপুৱাৰ পৰা তাৰমানে একদম কি ক'ম আৰু মন বেয়া আজি তো ইয়াৰ গাইজ চাওঁ আপোনালোকে চাই থাকিব কেনেকৈ হয় তাৰমানে আজিৰ ভিডিঅ'টো ইমান ট্ৰাভেল ভিডিঅ' নহয় জাষ্ট মই দেখাই আছোঁ আপোনালোকক এতিয়া মোৰ লগতোক দেখাই আছোঁ আপোনালোকক তাৰমানে পূৰা শুই আছে এই ৰুমত একদম টাইম হ'ল না মাতি দিব লাগিব এতিয়া প্ৰণৱ প্ৰণৱ উঠিবিনে নাই নাই লাইন গৈছে এয়া আমাৰ প্ৰণৱ ডাঙৰীয়াই পূৰা শুই আছে দেখ না তাৰমানে ইয়াৰ মতে আৰু নাই কলেজ নাই আৰু তাৰপিছত ভিডিঅ' বনাব প্ৰব্লেম হৈছে গাইজ লাইট চাইট নাই তাৰপিছত আমাৰ প্ৰণৱ ডাঙৰীয়া হৈ আছে গুড মৰ্ণিং প্ৰণৱ ডাঙৰীয়া গুড মৰ্ণিং গাইজ গুড মৰ্ণিং আমি দুটাই এতিয়া উঠিলোঁ ইয়াৰ পৰা আমি দুটাই ৰুমৰ পৰা উঠিলোঁ এতিয়া টোপনিৰ পৰা তাৰপিছত আমি এতিয়া যাম তাৰমানে এতিয়া অলপ ৰুম চাফ কৰি যাম আৰু দেখুৱাম আপোনালোকক একদম চাই থাকিব বঢ়িয়াকৈ মাইলা হেল্ল' হোৱাটছআপ গাইজ মাতা মানে কি ভিডিঅ' চাই আছোঁ এটা আমাৰ কলেজতে আছে এটা ইউটিউবাৰ তাৰে ভিডিঅ' চাই আছোঁ চাওঁ বনাওঁ तो मैं कल जा रहा हूँ बदर फिर कल बदर में रह के परसों मैं जाऊँगा उदालगुड़ी में उदालगुड़ी क्यों जा रहा हूँ मैं आपको ওৱান ডে গো একদিনমান আগতে আপলোড কৰি দিছিলোঁ চাই আছোঁ সেই ইউটিউব ভিডিঅ' তাক আজি লগ কৰিব লাগিব তাতে লগ কৰি কথা চথা পাতিম আৰু অলপ যদি পাওঁ আপোনালোককো দেখুৱাম একদম বঢ়িয়াকৈ কি কয় প্ৰণৱ এই আমাৰ প্ৰণৱ ডাঙৰীয়া ফ্ৰম লখিমপুৰ তো ইয়াৰ গাইজ চলো যাম এতিয়া তাতে লগ পাম পূৰা ৰেডি হ'ব লাগে এতিয়া টাইম হ'ল
তো ইয়াৰ গাইজ ফাইনেলি হৈ গ'ল কাম চাম এতিয়া আমি দুটাই ওলাম হা ইয়াৰ পৰা আমাৰ পৰম ডাঙৰীয়া একদম পূৰা ৰেডি চা না পূৰা ৰেডি তো এতিয়া যাম হা আপোনালোকে চাই থাকিব বিন্দাছ আৰু যদি ভাল নালাগে চাব নালাগে তো ইয়াৰ গাইজ আজি আমাৰ দুটাৰে ফাৰ্ষ্ট ক্লাছ তাৰমানে কি আজি ফাৰ্ষ্ট ক্লাছ হ'ব তো এতিয়া যাম পূৰা একদম ব্ৰাছ চাছ কৰি ৰেডি হ'লোঁ আৰু আমাৰ ইয়াতে পৰম ডাঙৰীয়া কিবা ক'ব অকণমান কৈ দে দুই এখান নাইচ ভিডিঅ' নহয় বাকী কলেজৰ বিষয়ে কিবা এটা কৈ দে মানে কি মইতো পুৰা ফুল পাৱাৰ এক্সাইটেড পুৰা ছোৱালী চাব বোলে প্ৰণৱ ডাঙৰীয়াই মানে কি পুৰা একদম ফুল পাৱাৰ এক্সাইটেড হৈ আছে না তাতে যাই আপোনালোকক একদম বঢ়িয়া ভিডিঅ' দেখাম দে চাই থাকিব লাষ্টলৈকে ভিডিঅ'টো আৰু ভাল নালাগিলে ডিছলাইক মাৰি দিব যদি ভাল নালাগে ডিছলাইক মাৰি দিব গাইজ বেয়া নাপাওঁ একো নাই ডিছলাইক মাৰি দিলেই হ'ল তো এতিয়া আমি চাহ বনাম খাম তাৰপিছত গোটে বিস্কুট আছে চাহ বনাই খাই ল'ম এতিয়া আমি দুটা বাকী ভাত চাত নাখাওঁ দে আজি জল্দি ছুটি দিব না ছুটি জল্দি হৈ যাব আহি খাম ই থাকে বেলেগ ৰুমত মই থাকোঁ বেলেগ ৰুমত কিন্তু ইয়াক মাতিছোঁ মই কালি মানে মই অলপ কালি নাৰ্ভাছ ফিল কৰি আছিলোঁ ত' তাৰ কাৰণে এলোন ফিল কালি এলোন ফিল কৰি আছিলোঁ মানে অলপ নাৰ্ভাছ হৈ আছিলোঁ তাৰপিছত আজিও নাৰ্ভাছ আছোঁ এক্সাইটেড হৈ আছোঁ পূৰা এক্সাইটেড ফুল পাৱাৰ কি ক'ম আৰু এতিয়া চাহ বনাম খাম দেখো আমি এতিয়া চাহ বনাম বনাম মানে বনা নাই বনাম আৰু অকণমান দি হা দুটা না বেছিকৈ খাবি তাৰমানে হৈ যাব এয়া পানী এইফালে চাহপাত বেছিকৈ দিম দুইটা হ'ব লাগিব না চাহপাত দিলোঁ আদা इसको कप बोलते हैं कप और इसको बोलते हैं एनएस और इसको बोलते हैं क्या वरना विथ गुड डे बिस्कुट गुड डे माने आज ভাল দিন হ'ব হা গুড ডে বিস্কুট না গুড ডে বিস্কুট হা তাৰপিছত ভাল দিন হ'ব আজি একদম পুৰা মৰ্নিং লাল চাহ গৰম তো ইয়াৰ গাইজ টোপনি হোৱা নাই আজি দেখা নাই চৌকিটা কেনেকৈ লাগি আছে দেখা গাইজ একদম পুৰা গা চা ধুই একদম পুৰা হিৰো চিৰো হৈ গ'লালো একদম দুটাই প্ৰণৱ আৰু মই আমাৰ প্ৰণৱ ডাঙৰীয়া সি এতিয়া যাব ৰুমত গা চা ধুব একদম ব্ৰাছ কৰিব কিবা কিবি আৰু ওলাই যাব একেলগে যাম দিয়া ৰুমৰ পৰা তো একদম বেয়া লাগিছে না বম জুই আজি মানে ফাৰ্ষ্ট কলেজ না তো চাওঁ পুৰা এক্সাইটেড ফুল পাৱাৰ এক্সাইটেড বাবা কি কৰোঁ চাওঁ তাতে যাই তো ইয়াৰ গাইজ আহি পালোঁ এতিয়া ফেৰগাঁও চাৰিআলি না ফেৰগাঁও চাৰিআলি বুলি কৈছে তো চাৰিআলি পালোঁ ফেৰগাঁও চাৰিআলি আৰু যে এটা কয় যে ফেৰগাঁও চকটো মই বুজি নাপাওঁ কেনেকৈ এইটো এইটোৱে চক বুলি কয় নেকি আমি চাৰিআলি বুলি কওঁ হা চক বুলি কয় আৰু ইফালেও কয় পেট্ৰল পাম্প চকত আছোঁ দেৱনে মোক কৈছিল সিদিনা মই পেট্ৰল পাম্প চকত আছোঁ 4 চকত আছোঁ মানে কি চক বুলি কয় না চাৰিটা চক আছে আমি চাৰিআলি বুলি কওঁ তো বুজিলে আপোনালোকে এনেকৈ আৰু নতুন বস্তু জনাই দিম আপোনালোকক এইটো হ'ল আপোনাৰ ওদালগুৰি ফেৰগাঁও চাৰিআলি না তো আমাৰ কলেজ এইফালে যায় আৰু আমি এতিয়া যাই আছোঁ 5 নম্বৰ ৰুমত কি দি যাম টমটমটো মই নতুন শুনিছোঁ মই পিলপিলি বুলি কওঁ বেটাৰী তাৰপিছত পিলপিলি বুলি কওঁ কিন্তু টমটমটো মই নতুন শুনিছোঁ তো ইয়াৰ গাইজ আমি এতিয়া পিলপিলি দি যাম মানে কি ই ৰিক্সা আৰু টমটম পিলপিলি চবকেইটা হয় তো এতিয়া ফেৰগাঁও চাৰিআলিত আছোঁ আৰু এতিয়া যাম 5 নম্বৰ ৰুমত এতিয়া পুৰা পিলপিলিত যাই আছোঁ একদম বহি লৈ ল'লোঁ এই ফাৰ্ষ্ট ডে কেনেকুৱা লাগিব নাজানো পিলপিলিৰ মজা লৈ আছোঁ এতিয়া দেই যাই থাকিব আমাৰ লগত লাহে দেখাই দিয়াকৈ এয়া আমাৰ কৌশিক ডাঙৰীয়া একদম পুৰা হেণ্ডচাম হৈ আহিছে দেখ ফাৰ্ষ্ট কলেজ হাই দে কৌশিক গুড মৰ্ণিং
আহি পালোঁ 4 নম্বৰ ৰুমত। এয়া আমাৰ কৌশিক ডাঙৰীয়া, চাই ল না কৌশিকা লোৱাই নাই দেখোন, কিৰে দেখা নাযায় একদম কেমেৰা। কি এইবোৰ ভিডিঅ' নোহোৱা দেই ছাড্ডি আহি পালোঁ 4 নম্বৰ ৰুমত। প্ৰণৱ ডাঙৰীয়া এতিয়া গা ধুব যাব। এয়া আমাৰ কৌশিক ডাঙৰীয়া বহি আছে ৰুমত। তাৰপিছতে আমাৰ মিতা, মোৰ মিতা নৱ ইয়াতে আহি অলপ 4 নম্বৰ ৰুমত শুই দিলোঁ। চৰি 4 নম্বৰ বিচনাত। ইফালে 3টা বেড লগাইছে চা না, ইফালে এটা ইফালে এটা কিতাপ পঢ়া ৰুম, তাৰপিছত ইফালে ইয়াৰ 4 নম্বৰ বেড, তাৰপিছত ইফালে ৰাখিছে 4 নম্বৰ কাপোৰকেইটা এনেকৈ ৰাখি দিছে, ছেটিং হোৱাই নাই তাৰ মানে। ইফালে পঢ়াৰ কাৰণে এইটো 4 নম্বৰ, আৰু এইফালে ভাত বনাই আছে। আৰু ইয়াৰ কৌশিক আমাৰ মোবাইল চাৰ্জত লগাই আছে, তাৰ মানে কালি ৰাতি ইয়াৰ কি নাছিল, কাৰেণ্ট নাছিল না। আচ্ছা, আৰু সেইটো সৰু ভণ্টি মালিকৰ ছোৱালী চাগে, নাজানো। একদম পূৰা লেট্ৰিন বাথৰুম ইয়াতে না বাহিৰত? খোৱা পানীটো ইয়াতে? খোৱা পানী নহয়, এইটো বাচন ধোৱাৰ কাৰণে। ইফালে গেছ পূৰা বঢ়িয়া। এয়া আমাৰ মিতা, কি আছিল নৱজ্যোতি গগৈ নেকি? হা, নৱজ্যোতি নে নৱদ্বীপ? মোৰ নাম নৱদ্বীপ। 4 নম্বৰ এইটো নৱ মিটাৰ, তাৰপিছত এইটো ইয়াৰ কি আছিল নামটো? চৈত্যৰ বেড। এইটো বঢ়িয়া ছেটিং, হোষ্টেল লাইফ নিচিনা লাগি আছে পূৰা। 3টা বেড একেলগতে না কৌশিক? তো ইয়াৰ গাইজ, এয়া আমাৰ কৌশিক ডাঙৰীয়া, কি কৌশিক কলিতা বুলি লিখে। ক'ৰ পৰা? চাংচাৰী। কিবা ইণ্টাৰভিউ লোৱাৰ নিচিনা পাইছে নেকি? এয়া আমাৰ কৌশিক ডাঙৰীয়া চাংচাৰীৰ পৰা। তাৰমানে সি ৰুমত অলপ বেলেগকৈ থাকে, অকলে থাকে, ময়ো অকলে থাকোঁ। তাৰপিছত আৰু ইয়াত 3জন থাকে। প্ৰণৱ আজি মোৰ ৰুমতে আছিল, তো এতিয়া ইয়াৰ পৰা যাম আমি চবে মিলি। এতিয়া ভাত বনাই আছে, ইহঁতে খাব, মইতো খোৱাই নাই। একদম পূৰা ভোক লাগিব আজি, পূৰা তামাম। মই জানো আজি মই নাখাওঁ দেই ইহঁতে। তো এই গাইছ ৰুকো দিখাতে আপ লোগোं को उदालगुरी पॉलिटेक्निक भाई। ইয়াতে যোনকেইটা আছে চবে তাৰমানে মেকানিকেলৰ ন? মেকানিক কৌশিক আমাৰ মেকানিকেলৰ, তাৰপিছত সত্যনাৰায়ণ কি আছে মেকানিকেল, ফুড প্ৰচেছিং। সত্যনাৰায়ণ ফুড প্ৰচেছিঙৰ। তাৰপিছত আৰু ইয়াতে নৱমিতা কিবা মেকানিকেলৰ নেকি? নৱমিতা মেকানিকেলৰ, প্ৰণৱ মেকানিকেলৰ। ইয়াতে তাৰমানে 2টা মেকানিকেলৰ, এটা ফুড প্ৰচেছিঙৰ। আৰু মোৰতো একদম বেলেগ চিভিলৰ। কি ক'ম আৰু অকলে। আৰু মোৰ লগৰকেইটা অহাই নাই চিভিলৰকেইটা, মানে লগ পাম কলেজত যায়, টেনশ্যন নাই। মিতা আপোনাৰ ঘৰ ক'ত আছিল? লখিমপুৰ। আৰু সত্যনাৰায়ণ 3টাই লখিমপুৰৰ না? নৰ্থ লখিমপুৰ পৰে না? আই এম ফ্ৰম কোকৰাঝাৰ। আমাৰ কৌশিক ফ্ৰম ক'ত? চাংচাৰী গুৱাহাটী। দে আৰু চলিব। এয়া আমাৰ কৌশিক ডাঙৰীয়াৰ লগত অলপ এতিয়া গল্প কৰিম, মানে কথা চথা পাতিম আৰু কেনেকুৱা ফাৰ্ষ্ট কলেজ কিবা অলপ ফাৰ্ষ্ট কলেজ যিহেতু আজি শুনা অলপ এক্সাইটেড হৈছোঁ। ফাৰ্ষ্ট কলেজ পুৰা এক্সাইটেড বোলে। মইতো একদম ফুল এক্সাইটেড আৰু অলপমান নাৰ্ভাছ। কি কৰোঁ, ছোৱালীকেইটা যিহে লেভেল দিয়ে না না এতিয়া বেলেগ লেভেল দিয়ে। ইঞ্জিনিয়াৰ ছোৱালী হয় না, কি ক'ব আৰু না, উপায় নাই। আমিতো এনে ফাল্টু ল'ৰা, জানাই আমি ফাল্টু ল'ৰা। মোৰ কোনো বন্ধু বান্ধৱী নাই হা, মই কেমেৰাৰ লগতে কথা পাতি ভাল পাওঁ, তাৰ কাৰণে কেমেৰাৰ লগতে কথা পাতি আছোঁ ইমান টাইম। আছে বন্ধু এইবিলাক, কিন্তু ইমান জানেই আপোনালোকে এতিয়ালৈকে নতুন, তো আপোনাৰ লগতে কথা পাতি আছোঁ বঢ়িয়াকৈ। আজি ফাৰ্ষ্ট ডে কলেজত, তাৰ কাৰণে বলকেইটা বনাই দিলোঁ। হা, ৰুম ভাড়া কিমান কিলো? হা 1600 এজনৰ, 3জনৰ কিমান হয়? 5 হা 1600 তাৰমানে 1600 3জন না। আপোনালোকে কাউণ্ট কৰি কমেণ্ট কৰি জনাব দেই বাবা। বা কেনেকুৱা লাগছে, এইকেইটা চব হিৰ' হৈ যাব ইয়াৰ পৰা। আৰু মই একদম বৰিং টাইপ লাগি আছে কিবা। দে আৰু চলিব যিহেতু আজি ফাৰ্ষ্ট কলেজ। তো গাইছ, মালিকে এইটো প্ৰসাদ থৈ দিছে ইয়াতে। চাওক, কালি লক্ষ্মী পূজা আছিল না, আজি প্ৰসাদ দি দিছে ইহঁতক খাবৰ কাৰণে। মোকো দিছিলে, কালিয়ে দিছিলে মোক, কিন্তু সন্ধিয়াতে দিছিলে কালি। তাৰপিছত খাইছোঁ এতিয়া মই অকলে পূৰা বুট দিছে, তিয়ঁহ আছে ইফালে, তাৰপিছত কল আছে। প্ৰণৱ জলদি কৰ, টাইম নাই। গা ধুবি ইয়াতে? ইয়াতে গা ধোৱা নেকি? বঢ়িয়া ৰুম, বঢ়িয়া না গা ধোৱাটো? ৰুমৰ লগতে গা ধোৱা একদম বঢ়িয়া। খোৱাৰ কাৰণে এইটো মানি নহয় কিন্তু, হা খোৱাৰ কাৰণে এইটো মানি নহয় না, খোৱাৰ কাৰণে বেলেগ বঢ়িয়া। বাথৰুমটো ইয়াতে, তাৰমানে আৰু লেট্ৰিন চেট্ৰিন এই পিছফালে আছে। দে আৰু চলিব। বুট খা।
ধোকেবাজ আদমি ভাই খানা পারেগা রে বাবা এ আমার নবমিতা পুরা নার্ভাস হয়ে আছে ক্যামেরার আগত নাহে একদম কাপোৰ চাপোৰ চেঞ্জ কৰি আছে নেদেখা ইফালে হা ব্লগত দিব দিয়া নাই ইয়াক মানে এনেকৈ আমাৰ কৌশিকে সুধি আছিল ফুড প্ৰচেছিং মানে কিহৰ কেনেকুৱা আমি যে খাই আছোঁ যে এই বুট কল এইবিলাক যে খাই আছোঁ না তো এইবিলাক কেতিয়াৰ ভাল নে বেয়া কেতিয়া কেনেকৈ বনাইছে এইবিলাক চব তাৰ মানে ফুড প্ৰচেছিঙৰ ষ্টুডেণ্টবিলাকে গম পাব এইবিলাক খালে কেতিয়াৰ কথা এইটো না গম পাব না আৰু আমিতো চিভিলৰ এই মেকানিকেলৰ বেয়া মেকানিকেলৰ ডেঞ্জাৰ আৰু ফুড প্ৰচেছিঙৰ এইটো না গম পাব সিহঁতে আমিতো গম নাপাম মই এতিয়া মানে বাহিৰত ওলাই আহিলোঁ মোৰ এটা পাৰ্টনাৰ আহি আছে বিশাল নামৰ তো ই মানে ইয়াতে ওদালগুৰিতে থাকে আমাৰ কলেজৰে হয় মেকানিকেল ব্ৰাঞ্চৰ হয় ইয়াতে আহি আছে বুলি ক'ত বা চিনি পোৱা নাই ৰাস্তা লগ কৰিব তাৰ মানে আমাক ইয়াতে এই আমি তিনিটা ওলালোঁ হা ইয়াৰ পৰা এই বঢ়িয়া হেণ্ডচাম লাগিছে না পুৰা হেণ্ডচাম দেখ না আমি তিনিটা ওলালোঁ ইয়াৰ পৰা বিশাল আহি আছে বোলে এতিয়া আৰু দুটা ৰুমতে আছে তাৰমানে ইহঁতে অলপ ভাত চাত খাই আহিব না অলপ লেট হ'ব ইহঁতৰ লগত থাকিলে আমাৰ লেট হৈ যাব না আমি মিলিব না আমি তিনিটাই ওলালোঁ আমাৰ বিশাল ডাঙৰীয়া আহি গ'ল ওদালগুৰিৰ পৰা লোকেল হয় ইয়াত এয়া আমাৰ বিশাল ডাঙৰীয়া হেই হেণ্ডচেক লাগা এটা কৌশিক বঢ়িয়া আমি খোজকাঢ়ি যাব খুজিলোঁ আমাৰ বিশাল ডাঙৰীয়া আমাক চাৰিজন উঠাইছে দেখ না বঢ়িয়া লাগিব না অলপ তাতে যাই পুৰা ৰিল শ্বুট কৰিম আজি আইফোন দেখুৱাইছে বিশাল পুৰা একদম আজি খাতাৰনাক চলি আছে এইফালে আমাৰ প্ৰণৱ ডাঙৰীয়া লাষ্ট বেঞ্চত বহি আছোঁ একদম পুৰা লাষ্ট বেঞ্চত প্ৰণৱ লাষ্ট বেঞ্চত বহি আছে নেকি এইটো আমাৰ বিশাল কেনেকুৱা লাগি আছে লাষ্ট বেঞ্চত বহি আন্ধাৰ কাৰেণ্ট নাই তাৰ মানে লাষ্ট বেঞ্চত বহি মজাই বেলেগ কোন পাইছে আমাৰ জীৱনে এইটো টয়লেট জেন্টছ ষ্টাফো লিখা আছে তাৰপিছত লেডিজ টয়লেট এই লাইনটো কি আহে যায় জীৱন কিবা কওঁ অলপ আজি ফাৰ্ষ্ট টাইম নকবি প্ৰণৱ ডাঙৰীয়া বিশাল ডাঙৰীয়া আপুনি কিবা ক'ব নাই এইটো কি হ'ল কৌশিক দা হাই civil branch. Semua yang terpenuhi selalu football player nasional. Apalagi kompetisi saya ini mau berdua loh. Tapi so, ada lagi ini juga sebelum loh. Kawan boleh loh. Tapi so, next loh. Ada baru loh. Kita nanti. Monster nomor 2 thanks to Muhammad Najjarabah and Dr. Manazur. Kami dapat kita mulai gambar mana kawasan lain loh. Sama saya sebenarnya, apa saya sebenarnya. Oh, thank you. Kenapa lagi pas ya? Hah? Moja. Itu kita asal ya teh. Tamam moja asal aja, ekdom pura daging kursus sini loh, ha? Ekdom tamam.
বিশাল আৰু মই এতিয়া যাই আছো একদম পুৰা ৰুমত লগ পাম হা প্ৰণৱ আহি আছো প্ৰণৱ ভাই লগ পাম প্ৰণৱ ভাই এতিয়া যাব আমাৰ এইফালে বিশাল ভাই যাব ইয়াৰ ওদালগুৰিতে হয় কৌশিক ডাঙৰীয়া গাহৰি মাংস দি আছে পুৰা পাৰ্টি কৰি আছে ঠাণ্ডা না বিশাল বাবাই ফোন কৰিবি ভিডিঅ' কেইটা দি দিবি কলেজত তামাম মাৰছো দেই লেকচাৰ না কলেজত পুৰা তামাম লেকচাৰ মাৰছো যদি ভাল লাগিছে চাই একদম পুৰা লাইক কমেণ্ট শ্বেয়াৰ আৰু কৰি দিব পুৰা মাৰিছোঁ কালি লগ পাম চবকে নেকি টাটা বাই বাই লাভ এয়া আমাৰ প্ৰণৱ ডাঙৰীয়া পুৰা একদম মোবাইল চাই আছে কাম চাম নকৰে একদম পুৰা বনাই খুৱাব লাগে তাৰমানে কি কবি আৰু ন কমেণ্ট গাইছ আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল নাজানো মানে এতিয়া ভাত চাত খাম আৰু খাই লৈ ইয়াতে তাতে অকণমান শুই যাম তাৰপিছত ৰুমত যাম সন্ধিয়াকৈ তো আজি এইখিনিতে বাবাই লাভ ফ্ৰম NSB Sadi